मैं प्रथमे धन्यवाद ज्ञापन करिছোঁ जे আজি तामुलपुर प्रेस क्लाबर गृहत उपस्थित आमार प्रेस क्लाबर सभापति सम्पादके आदि करी आमार सदस्यসকল और आमार এটা সময়ৰ বিজেপিৰ সতীৰ্থসকল যে আজি আমি বহু চিন্তা পৰিকল্পনা আৰু আক্ষেপ মনৰ এক আক্ষেপ লৈ অৱশেষত আমি বিজেপিৰ পৰা বিশেষকৈ মই ফৰ্মেলি আনুষ্ঠানিকভাৱে আজি ৰেজিগনেশ্যন দিবলৈ গৈ আছোঁ গতিকে মই লিখিত হিচাপে আনিছোঁ মই বিজেপি যোগদান কৰিছিলোঁ 2020 চনৰ 22 নৱেম্বৰ তাৰিখে গতিকে সক্ৰিয়ভাৱে বিজেপিত কাম কৰি আছিলোঁ আৰু যোৱা দুটা নিৰ্বাচনত বিশেষকৈ কাউন্সিল নিৰ্বাচন আৰু MLA নিৰ্বাচনত মই সক্ৰিয়ভাৱে লাগিছিলোঁ আৰু বিশেষকৈ আমাৰ সতীৰ্থসকলে সক্ৰিয়ভাৱে লাগিছিল ৰিজাল্টো যথেষ্ট ভাল কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ কিন্তু অৱশেষত ঠিক তেনেকৈ ষ্টেট লেভেল সদস্যৰ বাহিৰে ঠিক তেনেকৈ জিলা ভিত্তিকো তেনেকৈ আমি দায়িত্ব আৰু বিশেষকৈ মোৰ কৰ্মী আৰু আমাৰ একেলগে যিসকল বন্ধু বান্ধৱ আছে একেটাৰ কোনো দায়িত্ব অৰ্পণ নকৰিলে গতিকে যিয়েই নহওক মই ভাবোঁ যে BTC অঞ্চলত বিশেষকৈ আমি অসমৰ ক্ষেত্ৰত ক'ব নাজানো BTC অঞ্চলত মই ভাবোঁ যে ৰিজনেল পাৰ্টি হিচাপে BPF ভাল আৰু BPFৰ থ্ৰুৱেদি আমি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম গতিকে তেনে এটা আশা লৈ পেলাই মই আজি বিজেপিৰ পৰা ত্যাগ কৰিছোঁ সেইটো মই পিছত গম পাব আৰু যেনেকৈ মই বিজেপি যোগদান কৰোঁতে 50,000 মানুহবিলাকক উপস্থিতিত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ঠিক তেনেকৈ আমাৰ পণি শৰ্মা ডাঙৰীয়া অৰ্গেনাইজিং ছেক্ৰেটাৰী একেসকলৰ উপস্থিতিত যোগদান কৰিছিলোঁ গতিকে আমি ঠিক তেনেকৈ মোৰ ফালৰ পৰা আৰু আমাৰ ফালৰ পৰা আমি তেনেকৈ হিউজ এটা গেদাৰিং কৰি পেলাই যোগদান কৰিম বুলি আমি চিন্তা চৰ্চা কৰা নাই আমি সাধাৰণভাৱে আমি ৰাইজৰ ওচৰত যাম আৰু প্ৰতিটো প্ৰাইমাৰী হওক বা আমাৰ ব্লক কমিটি হওক তেনে স্তৰত আমাৰ যোগদান কাৰ্য চলি থাকিব আৰু ইতিমধ্যে দৰংগাজুলি ব্লক হিচাপে অলপতে 1500+ যোগদান কৰিলে আৰু আজিও শুক্লাই চেৰপাং সমষ্টিত 2000কৈ বেছি বিজেপি আৰু বিশেষকৈ UPPৰ ফালৰ পৰা BPFৰ যোগদান কাৰ্য আজি সম্পন্ন হ'ব 50,000ৰ উপস্থিতিত যোগদানটো 50,000 নাছিলে গতিকে সৰ্বমুঠ আমি 15,000 মান যোগদান কৰিছিলোঁ আৰু বিশেষকৈ কিছু এৰিয়াত আমি যোগদানো কৰোৱা নাছিলোঁ যে য'ত আছে তেনেকৈ থকা কাৰণ বহুতে নেশ্যনেল পাৰ্টি কৰিবলৈ মন নাযায় আৰু বিশেষকৈ আপোনালোকে জানে আগে পিছে BTC অঞ্চলত বিজেপি ফালৰ পৰা ছাৰ্ভে কৰা হৈছিলে বহুবাৰ আৰু ঠিক তেনেকৈ BTC অঞ্চলত বিজেপিৰ সম্ভাৱনা বৰ বেছি মানে আশা কৰিব নোৱাৰি নাইবা ঠিক তেনেকৈ বিজেপিৰ সম্ভাৱনা BTC অঞ্চলত তেনেকৈ সক্ৰিয় হিচাপে নহ'ব বুলি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো সময়ত যেতিয়া ৰঞ্জিত দাস ডাঙৰীয়াই হওক নাইবা ভৱেশ কলিতা ডাঙৰীয়াই হওক যদিও BTC অঞ্চলত সোমাবৰ কাৰণে প্ৰচেষ্টা চলাইছিল তথাপিও কিন্তু BTC অঞ্চলত BPFকে তেনেকৈ সমৰ্থন বা যৌথভাৱে তেনেকৈ চৰকাৰ গঠন কৰাত BPFৰ সহায় লৈছিল গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা আমি ভাবোঁ যে BTC অঞ্চলত বিশেষকৈ ৰাইজে এটা ৰিজনেল পাৰ্টি নাইবা ষ্টেট পাৰ্টি ৰাইজে বিচাৰে আৰু বিজেপিও থাকিব গতিকে মাল্টি পাৰ্টি ছিষ্টেম হিচাপে থাকিব গতিকে আমাৰ বিশেষ ক'ব লগা নাই গতিকে মই বিশেষকৈ আজি বিজেপি ফালৰ পৰা মই এইটোকে ক'ম যে বিজেপিত সোমাই যথেষ্ট কিবাও পালোঁ এক্সপেৰিয়েঞ্চো পালোঁ নেশ্যনেল পাৰ্টিত কাম কৰাৰ অলপ ইচ্ছা আছিলে আৰু ঠিক তেনেকৈ অভিজ্ঞ মানুহৰ গাইডেন্সত কাম কৰাৰ এটা সুবিধাও পাইছিলোঁ কিন্তু আল্টিমেটলি মই ইয়াত দেখিছোঁ যে মই কিহৰ কাৰণে মেইনলি ব্ৰডলি দিছোঁ মই কিহৰ কাৰণে মই ৰিজাইন দিলোঁ যে ইয়াত
ইংৰাজীত দিছোঁ, I believe in the importance of unity and exclusivity in politics, and it is with regret that I feel the party's direction no longer aligns with my personal values and principles. कारण सबके साथ सबके विकास तार पिছত आरो पिছত যোগদান হৈ গ'ল सबसे বিশ্বাস গতিকে আমাক বিশ্বাসত ল'ব পৰা নাই গতিকে আমি আমাক যেহেতু বিশ্বাসত ল'ব পৰা নাই বিকাশ লাগি ঠিকই আছে বিকাশ চলি আছে সবৰ লগত सबके साथ सबके विकास কিন্তু सबसे বিশ্বাস এটি এডিশন আছিলে বিজেপিৰ পৰা প্ৰথম অৱস্থাত নাছিল আৰু গতিকে ইয়াত এই বিশ্বাসত আমাক ল'ব নোৱাৰিলে আমাক বিশ্বাসত নল'লে আৰু গতিকে ইয়াৰ কাৰণে বেয়া পাব লগা একো নাই গতিকে নিশ্চয় আমাৰ বিজেপিৰ যে পলিচি হ'ব পাৰে গতিকে আমাৰ ক'ব লগা ইয়াৰ একো নাই গতিকে নিশ্চয় এটা সময় আহিব উইল ডেফিনেটলি ক্ৰছ মানে পাত এটা সময়ত আকৌ কিজানি বেলেগ এটা চাৰ্কামষ্টেঞ্চেছৰ এটা বেলেগ চিটুৱেশ্যনত আমি লগত লাগিব পাৰোঁ বিজেপি হিচাপে নহয় কিন্তু এটা বেলেগ চিটুৱেশ্যনত আৰু বেলেগ চাৰ্কামষ্টেঞ্চেছ বা বেলেগ ডিফাৰেণ্ট চাৰ্কামষ্টেঞ্চেছ আৰু গতিকে ৰাজনীতিত অহা যোৱা থাকিব আৰু এইকাৰণে মই আজিৰ পৰা বিজেপিক প্ৰাইমাৰী সদস্যৰ পৰাই হওক বা ষ্টেট এক্সিকিউটিভ সদস্য হিচাপে আজি মই পদত্যাগ কৰিলোঁ সমষ্টি আমাৰ যিসকল মোৰ লগত যোগদান কৰিছিল 100% আহি যাব কিছুমানে MP নিৰ্বাচনৰ পিছত আহিব কিছুমানে আহিছে আৰু বহুতে অলৰেডি যোগদানো কৰিলে যোৱাবাৰ 1500 সময়কেইটাত যোগদান কৰিলে আজি যোগদান কৰিব আমি লিষ্ট বনাই থৈ আহিছোঁ আজি শুক্লাই চেটপাঙত আৰু বাকী দুই এজন পলিটিক্স নকৰিবও পাৰে এক্টিভ পলিটিক্স গতিকে সেইটো একেসকলৰ ব্যক্তিগত কথা আৰু মাল্টি পাৰ্টি চিষ্টেম মই কাকো মানে জবৰদস্ত কৰা নাই বিজেপি যোগদান কৰাৰ সময়তে কৈছোঁ যে আপোনাৰ ইচ্ছা আপুনি যদি ভাল পায় যদি আহি যাওক মোৰ যিটো কিবাটো মই ইম্প'জ নকৰোঁ আপোনাৰ এতিয়া কথাটো হ'ল যে আপোনাৰ BPF পুনৰ ঘূৰি বিজেপি পদত্যাগ ভিত্তিশীল দি ই ৰাজনীতি বিজেপিৰ বিশেষকৈ এইটো সাংগঠনিক কিবা ক্ষতি হ'ব বুলি আপুনি ভাবে নেকি মই এইটো নকম মই এইটো বিজেপি এছেছ কৰিব নহয় জানো এটাকে এইটো মই নকম কিন্তু এটা প্ৰশ্ন আছিলে যে আপুনি কিছু সময় আগতে কৈছিলে যে আগৰ BTC কাউন্সিল আৰু বৰ্তমানৰ BTC কাউন্সিলখনৰ মাজত পাৰ্থক্য আছে যে কাউন্সিলৰ ক্ষমতাখিনি নাই সেই ক্ষমতাখিনি কোনে নিলে ছাৰ বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নে ক'ত গ'ল ছাৰ নাই এইটো হ'ল কাউন্সিলৰ পালৰ পৰা একেসকলৰ এটা প্ৰএক্টিভৰ অভাৱ হৈছে ন' ডাউট যেনিবা যিহেতু যেনিবা ৰেভিনিউ শ্বেয়াৰিঙৰ ক্ষেত্ৰত কাউন্সিলতটো BTCত আগতে ৰেভিনিউবিলাক হৈছে ফৰেষ্ট ৰেভিনিউ যেনিবা তাৰপিছত সেই লেণ্ড ৰেভিনিউ এইবিলাকতো সোমাইছিলে আৰু BTC একৰ্ড মতে এনেকুৱা আছিলে যে ৰেভিনিউ শ্বেয়াৰিং কৰা হ'ব আনকি এক্সাইজৰ ওপৰতো যেনেকৈ ৰেভিনিউ শ্বেয়াৰিং কৰা হ'ব সেই ৰেভিনিউ শ্বেয়াৰিংটো ফাইনেলাইজ কৰিব লাগে 19.18% আছিলে সেইটো সময়ত টোটেল মানে বাজেটাৰী এলোকেশ্যনৰ পৰা গতিকে BTC একৰ্ড আজিৰ দিনত স্ক্ৰেপ হৈছে নে মই নাজানো কিন্তু BTR একৰ্ড কৰা হ'ল গতিকে BTC একৰ্ডটো স্ক্ৰেপ কৰিছে নে নাই ছেকেণ্ড থিংটো যেনিবা BTC একৰ্ডত আছিলে যে যিসকল BTCত বসবাস কৰি আছে 2003লৈকে একেসকল BTCৰ বাসিন্দা নহয় জানো এইটো স্ক্ৰেপ কৰিছে নাই যদি স্ক্ৰেপ কৰিছে তেন্তে এইখিনিও নোহোৱা হৈ গ'ল জেনেৰেল মানুহবিলাকৰ গতিকে ইয়াৰ ওপৰত BTR ৰেকৰ্ডে কি কয় কেতিয়াবা কয় BTR ৰেকৰ্ডটো যেনিবা কণ্টিনিউটি হিচাপে দেখুৱাইছে আনফালে প্ৰমোদ বড়ো ডাঙৰীয়াই কয় আমি BTCৰ লাইবিলিটি নলওঁ কিন্তু একেটা বিল্ডিঙৰ পৰা অফিচখন চলাই আছে কিন্তু কি ধৰণৰ কৰিছে মই সেইটো নাজানো কিন্তু মই যি বুজিছোঁ বা মই সাধাৰণ এজন EM হিচাপে আমি যি ধৰণে কৰিব পাইছিলোঁ যেনেকৈ চেণ্ট্ৰেল স্পন্সৰ স্কিমবিলাক প্ৰিন্সিপাল ছেক্ৰেটাৰী এপ্ৰুভ কৰিছিল আজি অসম চৰকাৰৰ ফালৰ পৰা কোনোবা যদি এপইণ্টমেণ্ট দিয়ে ইয়াত NOCৰ প্ৰয়োজন নাছিলে 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰিৰ ক্ষেত্ৰত BTC চৰকাৰে সিদ্ধান্ত লৈছিল পষ্ট ক্ৰিয়েশ্যন কৰিব নোৱাৰে কিন্তু SI এটি এপ্ৰুভেল কৰাৰ পিছত ষ্টেটৰ পৰা এপ্ৰুভেল ফাইনেন্সিয়েল এপ্ৰুভেলৰ পিছত এপইণ্টমেণ্ট দিয়াৰ অধিকাৰ ট্ৰান্সফাৰৰ অধিকাৰ এটি BTC চৰকাৰে লাভ কৰিছিল কিন্তু আজিলৈকে এইটো দিব পৰা নাই এতিয়া কোনো আমাৰ BTC অঞ্চলত যিসকলে এতিয়া 3rd গ্ৰেড 4th গ্ৰেড চাকৰি লাভ কৰিছে একেসকলে সব এটা কৰিমগঞ্জত পঠাই আছে একেসকলক
গতিকে যদি BTC অঞ্চলৰ ভিতৰতে 4খন জিলাত যদি এপইণ্টমেণ্ট দিয়া হয় নিশ্চয় একেবাৰে ডিষ্ট্ৰিক্টৰ ভিতৰত থাকিব পাৰিলেহেঁতেন 4খন জিলা এখন সাধাৰণ এজন 4th গ্ৰেডে নিজৰ জিলাটো থাকিব নোৱাৰি পূৰা চাউথ কৰিমগঞ্জত যদি যাব লগা হয় কি অৱস্থা হ'ব গতিকে মানুহবিলাকৰ একেবাৰে ভাঙি গৈছে আৰু মই মাত্ৰ আজি বিজেপিৰ পৰা যিহেতু আমাৰ প্ৰয়োজনীয়তা নাই নহয় জানো কাউন্সিল নিৰ্বাচন আছিলে বাই ইলেকশ্যনৰ আছিলে বাই ইলেকশ্যনৰ সময়ত আমাৰ বিজেপি দুজন MLA ডাঙৰীয়াহঁতে মোৰ ঘৰতে বাহৰ পাতিছিলে আৰু যিমানবিলাক আমাৰ MP ডাঙৰবিলাক আছিলে আমাৰ হোটেলখনত বাহৰ পাতিছিল নহয় জানো নিৰ্বাচন শেষ হৈ গ'ল নহয় জানো চন পৰি গ'ল চব গতিকে আমাক যিহেতু প্ৰয়োজন নাই গতিকে আমি ভাবিলোঁ যে আমি ৰিজাইন দি দিওঁ নহয় জানো গতিকে সেই সিদ্ধান্ত লৈ পেলাই আগবাঢ়িছোঁ গতিকে পৰৱৰ্তী কোন পাৰ্টি যোগদান কৰা হয় কি ধৰণে যোৱা হয় সেইটো আমি সিদ্ধান্ত ল'ম আলোচনা মৰ্মে গতিকে মোৰ ফালৰ পৰা ক'ব লগা এইখিনি এতিয়া মই BPF-ৰ ফৰ্মেলি যোগদান কৰা নাই গতিকে BPF-এ কি পলিচি লৈছে সেইটো মই নাজানো গতিকে সেইটো নিশ্চয় জইন কৰাৰ পিছতহে গম পাম মই এতিয়া সক্ৰিয়ভাৱে জাষ্ট তেনেকৈ পলিচিৰ ওপৰত বা পাৰ্টিৰ কি ধৰণে আগুৱাই সেইটো মই আলোচনা কৰা নাই মই ক'ৰবাত মন গৈছে গ'লোঁ ক'ৰবাত যোৱা নাই কিবা যদি কোনোবা হৈছে মই ব্যক্তিগতভাৱে ইলেকশ্যন কৰিম বুলি এতিয়াও ভবা নাই সময়ে যি কয় আৰু যদি দায়িত্ব দিয়ে যদি BPF যদি যোৱা হয় কিবা যদি দায়িত্ব ল'লে নিশ্চয় ল'ম আৰু বিজেপিত যোৱাবাৰ যাব লগা হোৱাৰ কাৰণটোতো আপোনালোকে নিশ্চয় জানে মই বহু ঠাইত কৈছোঁ যে প্ৰথম অৱস্থাত UPPL আৰু BPF-ক একেলগে আনিব লাগে কাৰণ BTC অঞ্চলত সেইটো সময়ত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সমীক্ষা চলোৱাৰ পিছত বেছি সম্ভাৱনা দেখা পোৱা নাছিল আৰু সেইটো হ'ল এটা 6 শিডিউল এৰিয়া গতিকে এই অঞ্চলৰ মানুহবিলাকৰ চেণ্টিমেণ্ট ট্ৰাইবেল চেণ্টিমেণ্টৰ কথা আছে আৰু যিহেতু সুন্দৰভাৱে এটা বুজা পৰা চলি আছে BPF-ৰ লগত আৰু নতুনকৈ UPPৰ লগত মানে এটা BTR একৰ্ড হ'ল গতিকে তেনে ক্ষেত্ৰত কৈছিল যিহেতু BPF-এ প্ৰতি 5 বছৰে মূৰে ছাপৰ্ট কমি গৈ আছে মেম্বাৰশ্বিপ গতিকে সেই ক্ষেত্ৰত হাগ্ৰামা ডাঙৰীয়াই চিফ হ'ব প্ৰমোদ বড়ো ডাঙৰীয়াই লগত চিট শ্বেয়াৰিং কৰক তাৰপিছত BTC অঞ্চলৰ পৰা আপোনালোকে আহি যাওক সেইটো আছিল আৰু কিন্তু অৱশেষত আমাৰ BPF-ৰ মুৰব্বী কিছুমানৰ মাজতে সেইটো মনোমালিন্য হৈ গ'ল তাৰপিছত এটা সময়ত BPF-ৰ আমাৰ বৰ্তমানৰ স্পীকাৰ ডাঙৰীয়াই ক'লে যে ইমানুৱেল মোছাহাৰীৰ ফেক্টৰ নহয় একেলগে গুচি গ'লে আমাৰ আপত্তি নাই গতিকে পাৰ্টি ফালৰ পৰা কোনো কথা নক'লে গতিকে মইতো উপায় নাই মোক যদি নালাগে বুলি কয় মইতো আকৌ ওলাই যাবই লাগিব আৰু মই UPPL-ত সোমাব নোৱাৰোঁ আৰু UPPL-ৰ লগত আমাৰ সেইটো সময়ত তেনেকৈ মনোমালিন্য আছে বা তেনেকৈ একেসকলৰ প্ৰিন্সিপাল মই গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে তেনেকৈ মই BJP-ত গৈছিলোঁ গতিকে অলপতে আমাৰ মাজত যিটো ভুল বুজাবুজি BPF-ৰ মুৰব্বীৰ লগত সেইটো দূৰ হ'ল আৰু বিশেষকৈ যিয়েই নহওক মই ভৱিষ্যতে যদি BPF-এ যদি আঁকোৱালি লয় বা ঠিক তেনেকৈ দায়িত্ব দিয়ে ল'ম গতিকে তেনেকৈ এটা সিদ্ধান্ত লৈ আগবাঢ়ি আহিছোঁ আমি কমপ্লিটলি ডিনাই কৰা নাই মই এটা ছেক্টৰ বা এটা ছাইডত ক'ম বিশেষকৈ হেভি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আগে পিছে যিটো চৰকাৰে কৰিব পৰা নাছিল সেইটো নিশ্চয় এইবাৰ চৰকাৰে কৰিছে যেনেকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজেছ আফটাৰ ব্ৰিজেছ এটা নহয় দুটা ঠিক তেনেকৈ পাগলাদিয়াৰ ওপৰত যেতিয়া নিৰ্বাচনীৰ প্ৰচাৰ কাৰ্য আৰম্ভ হৈছিল এদিনাখন আমি ছাৰৰ লগত মই হেলিকপ্টাৰেৰে কোকৰাঝাৰ গৈছিলোঁ তেতিয়া আমি পাগলাদিয়াৰ কথা আৰু তামোলপুৰ জিলাৰ কথা আলোচনা কৰিছিলোঁ গতিকে ছাৰে কৈছিল যে বাক্সা জিলাত আমাৰ অসুবিধা হয় কমিউনিকেশ্যন ট্ৰান্সপৰ্টেশ্যন বাক্সাৰ লগত আমি অহা যোৱা আমাৰ নলবাৰী ঘূৰি যাব লাগে তেতিয়া কৈছিল দলংখনো হ'ব জিলাখনো হৈ যাব তেনেকেই তাৰপিছত নিৰ্বাচনৰ সময়ত একেবাৰে ঘোষণা কৰি দিলে আমি তাৰিখ ধৰি দিলোঁ আজি আপোনাৰ এনাউন্স কৰি দিলোঁ গতিকে হেভি যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু সেই ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰ'থ কৰিব লাগিলে আমাৰ কণ্ট্ৰেক্টৰ আৰু চৰকাৰৰ মাজত ভাল এটা সম্পৰ্ক থাকিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰটো মানে হিউজ এটা এক্সপেণ্ডিচাৰ গতিকে সেই ক্ষেত্ৰত আমি ক'ব লাগিব যে BJP চৰকাৰে সেইটো কৰিছে কিন্তু যিবিলাক নৰ্মেলি সৰু সুৰা কণ্ট্ৰেক্টৰ আছিলে এখেতসকলে কিন্তু আমাৰ এই অঞ্চলবিলাকতে চাওঁ যেনিবা 10-12জনৰ কণ্ট্ৰেক্টৰ আছে আজি তুলনামূলকভাৱে তেখেতসকলে সেই কামত জড়িত হ'ব পৰা নাই গতিকে একফালেদি ভাল হৈছে একফালেদি যেনিবা সেইটো কৰিব পৰা নাই
PMGSৰ ৰাস্তাবিলাক যেনে যোৱা 5টা বছৰত আমি কৰিছিলোঁ 200 কিলোমিটাৰতকৈ বেছি, কিন্তু যোৱা 3 বছৰত মই UPPL চৰকাৰ সময়ত দেখা পালোঁ হাৰ্ডলি 3 কিলোমিটাৰমান বনাইছে। গতিকে যিবিলাক যেনে ফ্লাইঅভাৰৰ কথাই হওক বা ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন ব্ৰিজ, পাগলাদিয়াৰ ওপৰত যিখন ব্ৰিজ, নাইবা ৱাটাৰ ৰিচোৰ্চৰ ক্ষেত্ৰত যথেষ্ট কাম হৈছে। কিন্তু নৰ্মেল যিবিলাক যেনিবা আজি বহিবৰ কাৰণে ডেস্ক বেঞ্চ নাই, এইটো BTCৰ দায়িত্ব আছিল নহয় জানো। তাৰপিছত ক্লাছৰুমৰ প্ৰয়োজন আছে, ঠিক তেনেকৈ সৰু সুৰা ৰাস্তা গাঁৱৰ ভিতৰত সোমাই যোৱাবিলাক অলপ কমকৈ হৈছে, নিশ্চয় এটা যদি হৈছে কোনটো বা হোৱা নাই। গতিকে সেইটো কণ্টিনিউটি। তাৰমানে বৰ্তমানৰ UPPL চৰকাৰে যিখিনি উন্নয়নৰ কাম কৰা বুলি কৈছে, এতিয়া কৰা নাই বুলি আপুনি ক'ব খোজে নেকি? মই কৰা নাই বুলি ক'ব খোজা নাই, কিন্তু BTC অঞ্চলত মানে UPPL যিটো ৰল প্লে কৰিব লাগিছিল সেইটো পৰা নাই। কাৰণ চিধা কথা যে UPPLৰ ৰেভিনিউ কিমান আজিৰ দিনত? ৰেভিনিউ জিৰ'। এটা ঘৰৰ যদি ইনকামেই যদি জিৰ' হয়, বেলেগৰ ওপৰত কিমান চলিব? আগ্ৰামা মহলীৰ দিনত ৰেভিনিউ কালেকশ্যন আছিলে 260, এতিয়া ক্ৰ'ৰ। এতিয়া UPPL চৰকাৰৰ সময়ত ৰেভিনিউ জিৰ'। গতিকে যিমান ঢলকো বুজাই থাকিলেও তোৰ ঘৰৰ ইনকামেই নাই নহয় জানো, চব বাহিৰৰ পৰা অহা। গতিকে তেনেকুৱা ধৰণৰ। গতিকে ৰেভিনিউ শ্বেয়াৰিঙৰ কথা আছিলে BTC একৰ্ডত, সেই ৰেভিনিউ শ্বেয়াৰটো কৰিব পৰা নগ'ল বা নকৰিলে। ক্ষেত্ৰত মই কৈছোঁ যে এইটো হ'ল যেনে বিশ্বাসত লোৱা মানে আমাক দায়িত্বই দিয়া নাই। মোৰ যিমান কৰ্মীবিলাক কোনো দায়িত্ব দিয়া নাই, কাকো দায়িত্ব দিয়া নাই, কোনো পদবী দিয়া নাই। আৰু মেইন কমিটিবিলাকত যিসকলে BPFৰ সময়ত কিবা ব্লক কমিটিৰ উপসভাপতি আছিল, কোনোবা সভাপতি আছিলে, গতিকে এখেতসকলক কোনো দায়িত্ব দিয়া নাই, সেইকাৰণে বিশ্বাসত লোৱা নাই। সম্ভৱ আমি নতুন BJP হ'লোঁ। ছেকেণ্ড থিংটো হ'ল কি কৈছিলে, মানে এই বৰ্তমানৰ মুখ্যমন্ত্ৰী বা চৰকাৰখনে আমাৰ জনগোষ্ঠীয় নেতাখিনিক সহজতে বিশ্বাসত নলয় নেকি? চব এতিয়া কাউন্সিলাইজেশ্যন আছিলে, কাউন্সিলৰ ক্ষেত্ৰত মই সেইটোকে ক'ম যে অলপ কাউন্সিলটোতো আগৰ নিচিনা নাই। এতিয়া মই অলপ মানে ক'লোঁ যেনে ৰেভিনিউ শ্বেয়াৰিঙৰ ক্ষেত্ৰত নহ'ল। গতিকে কাউন্সিল আগৰ যিটো কাউন্সিল আছিলে যেনিবা পাৱাৰ্ছ এণ্ড ফাংচনছ, এইবিলাক আজিৰ দিনত তুলনামূলকভাৱে নাই। ন' ডাউট সীমাটো বঢ়ালে। গতিকে কাউন্সিলত সোমোৱা কোনো এটা গৌৰৱবোধ কোনেও নকৰে আজিৰ দিনত। কাউন্সিলৰ পৰা ওলাই যাব লাগিলে কোনো অনুভৱ নাই। যেনিবা মই বুজি পোৱা নাই কেনেকুৱা ধৰণৰ চলাব। নিশ্চয় আমি ইয়াৰ পিছত স্পষ্ট হ'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কেতিয়াবা কয়, তামোলপুৰৰ ক্ষেত্ৰত চাওক আপোনালোকে যে MLA সমষ্টিটোকে তামোলপুৰ জিলা হিচাপে ঘোষণা কৰিলে, ঠিক আছে, কিন্তু এই জিলাখনত তামোলপুৰ নতুন সমষ্টি, প্ৰতিটি তামোলপুৰ ST সমষ্টিত BTCৰ বাহিৰত 2টা গাঁও পঞ্চায়ত আছে। এই গাঁও পঞ্চায়ত কিন্তু BTCত নাছিলে। গতিকে তামোলপুৰত এখেতসকলৰ ডিষ্ট্ৰিক্টত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে সেই গাঁওখন BTC ভিতৰত সোমাইছে নে সোমোৱা নাই মই নাজানো অৱশ্যে এতিয়ালৈকে। তেনেকুৱাও আছে। অল পেঞ্চন স্কিম আমি সেইটো না বুলি ক'ব নোৱাৰোঁ। এজন শিক্ষকেই হওক নাইবা এজন এমপ্লয়ী 30-32 বছৰ চাকৰি কৰাৰ পিছত, কাৰণ চাকৰিয়ালবিলাক এটা লিবাৰেল বাজেট নাথাকে, গোটেই বছৰটো চলাৰ পিছত অলপমান হ'লেও ডেফিচিট মানে, গতিকে এখেতসকলৰ একমাত্ৰ আশাটো হ'ল মই পেঞ্চনৰ পিছত পেঞ্চন পাম, গতিকে শান্তিৰে অলপমান সন্মান চলিব পৰা, ঔষধ পাতি কিনিব পৰাখিনি মই পাম। গতিকে এইটো মোৰ ব্যক্তিগত অপিনিয়ন, মই নাজানো BPFৰ অৱশ্যে ইয়াত ৰিয়েকশ্যন মই দেখা নাই আজিলৈকে, কিন্তু মোৰ ফালৰ পৰা অল পেঞ্চন স্কিম 100% সমৰ্থন আছে আৰু সেইটো হ'ব লাগে। আৰু বৰ্তমান কিছু ষ্টেটবিলাকে সেইটো গ্ৰহণ কৰিছে। ন' ডাউট ইয়াৰ যথেষ্ট ইম্পেক্টটো আমাৰ চৰকাৰখনৰ ৰেভিনিউ ইম্পেক্টটো পৰিব, ইয়াৰ যেনে 4 গুণ 5 গুণ বা বেছিকৈ পৰিব। কিন্তু অভাৰঅল যদি আমি চাওঁ, কিন্তু যিবিলাক এমপ্লয়ী এখেতসকলে আধা আধি জীৱনটোকে উৎসৰ্গা কৰিলে চাকৰিৰ নামত, একেবাৰে যদি পেঞ্চনো নাপায় চলি যাবৰ কাৰণে, গতিকে সেইটো অমানৱীয় হ'ব, মই সেইটো ভাবোঁ। আৰু গতিকে মোৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে। ছেকেণ্ড থিংটো হ'ল যে যিটো কাষ্ট চেঞ্চাছৰ কথা কৈছে, ইয়াত সমস্যাটো হ'ল 2021 চনত আমাৰ চেঞ্চাছটো নহ'ল।
বিশ্বৰ বহুতো ৰাষ্ট্ৰবিলাকত হৈ গ'ল ক'ভিডটো ক'বলৈ গ'লে পেণ্ডেমিক গোটেই বিশ্বত ক'ভিড হ'ল কিন্তু সেই হিচাপে বেলেগৰ চেঞ্চাছ হৈ গ'ল আমাৰতো চেঞ্চাছ নহ'ল গতিকে নতুনকৈ যিবিলাক ইকনমিকেলি বেকৱাৰ্ড হাই ক্লাছেই হওক বা ল' ক্লাছেই হওক একেসকলে ৰিজাৰ্ভেশ্যন দিলে 10%। গতিকে চেঞ্চাছো হোৱা নাই অন্যতে আমাৰ কাষ্ট চেঞ্চাছো নায়েই গতিকে কিহৰ ভিত্তিত যেনিবা সেইবিলাকত দিব পাৰিলে দিয়াত কোনো আপত্তি নাই কিন্তু চেঞ্চাছটো কৰাহেঁতেন বা কাষ্ট চেঞ্চাছটো যদি কৰাহেঁতেন যে কোনজনক OBC একচুৱেলি কিমান আছে ST একচুৱেলি কিমান আছে আৰু OBC ভিতৰতো ডিপ্ৰাইভ কিমানবিলাক আছে গতিকে চৰকাৰৰ পলিচি ফৰ্মুলেশ্যনত যথেষ্ট সহায় হয় যেতিয়া হাতত আমাৰ চেঞ্চাছটো থাকে গতিকে ইয়াৰ কাৰণে যে কাষ্ট চেঞ্চাছবিলাক আমি মোৰ ফালৰ পৰা বিশেষকৈ মই আপত্তি নকৰোঁ আমি ভালহে পাম আৰু ৱেলকাম কৰোঁ আৰু যেনেকৈ অল পেঞ্চনৰ ক্ষেত্ৰতো নাই এইটো আজিৰ দিনত বিজেপি মই নাজানো কিন্তু বিজেপি মই যেতিয়া যোগদান কৰিছিলোঁ আমাৰ একাপ চাহো আমি খোৱা নাছিলোঁ বিশেষকৈ বহু ঠাইত মই খোৱাবৰ কাৰণে মোৰ সুবিধা আছিলে BTC অঞ্চলত প্ৰথমবাৰৰ কাৰণে মই ক্ৰিষ্টা প্ৰমুখবিলাকত কনফাৰেঞ্চ মই পাতিছিলোঁ মোৰ নেতৃত্বত ঠিক তেনেকৈ হিউজ লেভেলত এটা বিজেপিৰ এক্টিভিটিছ আৰম্ভ হৈছিল আপুনি জইন কৰাৰ পিছত আমি জইন কৰাৰ পিছত মই বুলি নকওঁ আমি জইন কৰাৰ পিছত কাৰণ 50,000 মানুহৰ উপস্থিতিত জইন কৰাৰ পিছত নিশ্চয় ইয়াৰ ইম্পেক্টটো চাৰিওফালে পৰিছিল গতিকে তেনেকৈ আৰম্ভ হৈছিল আৰু ৰঞ্জিত দাস ডাঙৰীয়াৰ লগতো মই কোকৰাঝাৰৰ মিটিং কৰিছিলোঁ প্ৰথমবাৰৰ কাৰণে গতিকে তেতিয়া মই যোগদানো কৰা নাছিলোঁ তথাপি পূৰ্ণাংগভাৱে মই বিজেপিৰ কাৰণে কাম কৰিছিলোঁ